পানী শুকালেহে দেখা যায় এই আছে পোৱালটো একদম সৰু পিছফালে গৈ আছে কিমান ধুনীয়া লাগিছে কিমান কিউটি হয় এই আছে কিমান কিউট হয় পোৱালিটো এই আছে কিমান ভাল লাগিছে দেখি লাষ্ট টাইমত পোৱালিকেইটা কিবাহে লাগে দেখি ন যিমানখিনি পানীত মানে আছিলে সিমানখিনি আৰু কোলা হৈ আছে নমস্কাৰ আজি আমি কাজিৰঙা বাগৰিৰ পৰা আৰু বছৰৰ প্ৰথমটো জীপ সাফাৰী কৰিব গৈ আছো আৰু মোৰ লগত আছে পাপ্পু দাসা আমাৰ ভাইটি হয় আৰু আমি একেলগে গৈ আছো আৰু কাজিৰঙা বাগৰি ৰেঞ্জ বুঢ়া পাহাৰ কহৰা এন অগৰদলি চাৰিটা ৰেঞ্জৰ ভিতৰত য'তে আপুনি যাব বিচাৰে মোক কণ্টেক্ট কৰিলে হ'ল মই পাপ্পু ভাইটিক দি দিম আৰু ভাইটিৰ গাড়ীটো বহুত ধুনীয়া লিখা আছে জিপসি ডিস্কভাৰী বুলি লিখা খুব ধুনীয়া জিপসি আৰু খুব ধুনীয়াকৈ গাইড কৰে খুব ধুনীয়াকৈ শিকাই দিয়ে বুজাই দিয়ে আৰু গৈ তাৰ লগত ভাল পাব ধুনীয়া ৰেছপন্স দিয়ে আৰু মোৰ ভিডিঅ'টো চাই থাকক এই যাত্ৰাটো আমি আৰম্ভ কৰোঁ আৰু চাওক ৰাতিপুৱা 8টামান বাজে আৰু জীপ সাফাৰী আৰম্ভ হ'ল আৰু চাওক জিপচি একদম শাৰী পাতি ৰৈ আছে লাইন আৰু আমাৰ বাগৰি ৱেষ্টাৰ্ণ ৰেঞ্জৰ হয় আৰু সেয়া আমি যাত্ৰা আৰম্ভ কৰিম আৰু দাদাবোৰ সিহঁত আহি বহিলে ভতিজা আছে লগত আৰু সিহঁত আহিছে পাচিঘাটৰ পৰা আমাৰ বাগৰি বনখন চাবলৈ কাজিৰঙা আৰু লগতে দাদাহঁত আছে সিহঁতো জীপ সাফাৰী কৰিব যাব ক'ৰ পৰা আহিছিলে कहाँ से है कार्बी आंगलंग डिफू अच्छा थैंक यू काजीरंगा विजिट करने के लिए और बहुत अच्छा लगेगा आज वेदर बहुत अच्छा है धूप नहीं है ना ज़्यादा मज़ा लगेगा सच में और हमारे काजीरंगा वेस्टार्न रेंज और जिप्सीबिलाक सब हारी पाती रही है तो आम लाहे लाहे যাব লাগে और गई थको तेने आगुवाई और जिप्सी लाइन बाय लाइन गई আছে लाहे लाहे मैं गई थको मैं उठिम बार गेटर पर गाड़ी और आम सो डिफलो नदी है मैं देखुए थको न डिफलो नदी और दलंग पार कर सफाले बनांचल भर जाम और आम पाप्पू भाईटिर गाड़ी है यू देखिले चिनी पा डिस्कवरी काजीरंगा नेशनल पार्क लिखा है खूब धुनिया कन्डिशनर गाड़ी है आपलोगे निश्चय जीप साफारी কৰিব পাৰে তাৰ দুখন গাড়ী আছে যিখন মন যায় সেইখনে ল'ব পাৰে আৰু ইয়াৰ নম্বৰ হ'ল WR19 জীপ সাফাৰী ফিজিক্যাল পাস 2024-25 নতুনটো দিয়া নাই নেকি 25-26 নাই দিয়া না দিব আৰু কেইদিন পিছত আৰু ইয়াত আপোনাক যতে সাফাৰী কৰিব যায় সাফাৰী কৰিব গ'লে কেতিয়াবা পেকেটৰ বস্তুবিলাক লৈ নাহিব কাৰণ পেকেটিং বস্তু এলাউড নহয় ভিতৰত জানে আৰু ইয়াতে চেকিং কৰে কোনো পেকেটিং বস্তু নিব নিদিয়া আৰু আপোনালোকে লৈ নাহিব পেকেটিং বস্তু আৰু নেচাক গাড়ীবিলাক লাহে লাহে আহি আছে আমাৰ গাড়ীখনে পিছত আছে দেখুৱাম বাৰু আহিব লাহে লাহে আৰু চেকিং গেট হয় আৰু আমি এতিয়া অলপ সময়ৰ ভিতৰত গৈ কাজিৰঙাৰ আমাৰ ৱেষ্টাৰ্ণ ৰেঞ্জৰ ভিতৰত গৈ পামি আৰু এয়া গাড়ীবিলাক লাহে লাহে আহি আছে সব গাড়ী লাহে লাহে আগুৱাই আছে আৰু আমাৰ জিপচিখন আহি আছে ইয়াত এতিয়া চেকিং হ'ব এটা আমাৰ জিপচি গুড কণ্ডিশ্যন চাক লাহে লাহে হাৰি হাৰিয়াকৈ আহি আছে গাড়ীবিলাক আৰু ইয়াত চেকিং হৈ আছে আৰু আমি ডিফলো নদী পাৰ কৰি গৈ আছোঁ ডিফলো নদী মই দেখুৱাই থাকোঁ আৰু লাহে লাহে এতিয়া পাৰ হৈ আছোঁ আৰু এতিয়া আৰু বহুত দিনৰ মূৰত ক'বলৈ গ'লে কাজিৰঙাৰ ভিতৰলৈ সোমাই আছোঁ এই আমাৰ ডিফলো নদী হাতী গা ধুৱাই এইফালে এইটো জেগাতে গা ধুৱাই কিমান ধুনীয়া জেগা লাহে লাহে পাৰ হৈ আছোঁ हाँ पूरा जंगल घुमा होगा और इते एलिफेंट सफारी करवा है ये जगहखिनित और आज हल 11 तारीख और 19 दिन पिछर एलिफेंट सफारी स्टार्ट हम यार हाथी सफारी हाथी सफारी यार मानुबिलाक उठे और गई थको लाहे लाहे बनांचल भर
এবাৰতো বানপানী হোৱাই নাই আৰু ডুঙা কেম্প হৈ আহিলে পাৰ্টিবিলাক আৰু আমি এতিয়া গৈ আছোঁ ৰৌমাৰী কেম্প সেই ভিতৰলৈ গৈ আছোঁ লাহে লাহে আৰু ৰাতিপুৱাৰ প্ৰথম দিনৰ মানুহবিলাক ভিতৰত চাই কৰি আহিলে আৰু আহিয়ে আমি প্ৰথম একদম গড় দেখা পালোঁ এয়া আমাৰ চকুৰ আগতে এই আছাক ডাঙৰ এটা প্ৰকাণ্ড গড় এই আছাক ডাঙৰ গড় এটা দেখা পালোঁ প্ৰথমতে আহি লাহে লাহে চাইলেণ্ট হাল্লা নকৰিবা হা একদম লাহে লাহে হাল্লা নকৰিবা হাল্লা কৰিলে জীৱ জন্তুবিলাকে ডিষ্টাৰ্ব পায় আৰু এই আছাক ইমান ধুনীয়া এটা বিল এইবিলাক শুকাই পৰে বাৰু কেইদিন পিছত শুকাই যাব আৰু মানুহবিলাক খুব শান্তভাৱে চাই আছে এখন কুঠৰি গাড়ী ন ধুনীয়া বনাইছে এইটো হেলিমন হাৰমতি ন হাৰমতি তাৰ কেইবাটাও আছে গাড়ী ন ইয়া গড় এটা পানীত গৈ আছে আগত পানীতে নামি আছিলে এতিয়া উঠিলে যিমানখিনি মানে ডুবিছিলে আৰু ঘাঁহ খাই আছিলে ইমানখিনি মানে কোলা হৈ পৰিছেগৈ আপুনি বোলা আগতে বোলা আৰু গড়বিলাকে মানে একে জেগাতে হাগে যেতিয়া হাগিব একে জেগাতে হাগিব সদায় অভ্যাস মানে তাৰ পহু আছে কেইটামান আৰু সেই আছে গড় আজিৰ বতৰটো খুব ভাল ন ৰ'দ নাই ধূলিও নাই আৰু চাক গড়বিলাকে ইয়াতে হাগে এটাই য'ত হাগিলে গোটেইখিনি ইয়াতে একে জেগাতে হাগিয়ে থাকিব আকৌ যেতিয়া হাগা বন্ধ কৰি দিব চব মানে চিটিলি বিটিলি কৰি মানে চব দলিয়াই দলিয়াই পেলাই দিয়ে ভৰি মাৰি মাৰি আৰু তাত মানে নেহাগে নেক্সট টাইম আকৌ নতুন জেগাত য'ত হাগিব তাত আকৌ এটাই হাগিলে নহয় বাকীকেইটা আহি তাতেই হাগিব আৰু যোনটো এজেগাত হাগে তাত আহি নেক্সট টাইম তাতেই হাগিব বেলেগ জেগাত নেহাগে আকৌ এইবিলাকত বহুত হাঁহ থাকে বৰ্তমান নাই আকৌ ঠাণ্ডা কুঁৱলী পৰিলে আহিব হাঁহবিলাক আৰু এইটো হ'ল হক দিয়া হক দিয়া আৰু এইফালে আছে 3টা গড় একেলগে এই আছে 3টা একেলগে আছে গড় আৰু এইফালে 4-5টা বহুত কেইটা আছে এইফালে এই আছে বহুত কেইটা আছে একেলগে এটা গড় চাক একদম ওচৰত আমাৰ এইয়া একদম ওচৰত এইয়া গড় এইটো গড় চাক একদম ওচৰত জংঘলৰ ভিতৰত সোমাই আছে বোলা এবাৰ বানপানী ইমান হোৱা নাই পানী কম বহুত এই চাকচোন কিমান জীৱ জন্তু এইফালে জীৱ জন্তু চাৰিওফালে অপেন বেলি ষ্টক ন শামুক ভঙা কয় অসমীয়াত শামুক ভঙা বুলি কয় ইয়াত আহিলে ভিতৰৰ পৰা সব এইটো বনৰীয়া মহৰ জাক ন অইল বাফেলো বহুত ডাঙৰ বহুত মাছ আছে এইবিলাক বিলত ডাঙৰ ডাঙৰ চিতল মাছ বৰালি বোলা পাব গৈ থাকো লাহে লাহে আগুৱাই থাকো আৰু এয়া চাক বনৰীয়া হাতী চাই ফৰেনাৰ মানুহে চাক এনেকৈ ভিডিঅ' কৰি আছে এইটো চাক হাতী বনৰীয়া হাতী এইটো ওপৰত আৰু সেইফালে আৰু এটা আছে দেখুৱাই আছোঁ ঘাঁহৰ ভিতৰত যে ভালকৈ দেখাও নাযায়
আৰু আহি আহি আমি ৰৌমাৰী কেম্প পাই গ'লোঁ। ৰৌমাৰী কেম্প হয়। বহুত দিন মূৰত আহিলোঁ, বহুত ভাল লাগিল আহি। ৰৌমাৰী কেম্প, এই কেম্পৰ পিছফালে এটা হাতী আছে, বনৰীয়া হাতী। ক'ত গ'ল হাতীটো? সেইয়া ভালকৈ দেখা নাযায় জংঘলৰ মাজত যে। সেইয়া বনৰীয়া হাতী, সেইয়া ভিতৰত চাক। বেছি দূৰ নহয়, আমাৰ ইয়াৰ পৰা 100 মিটাৰমান হ'ব। 100 কিলোমিটাৰ আঁতৰত হ'ব, 100 মিটাৰ আঁতৰত বনৰীয়া হাতী। আৰু চাক এইবিলাক এই বানপানী যেতিয়া হয় আপোনাৰ, শিমলুৰ তুলিবিলাক, শিমলুৰ গুটিবিলাক বতাহত উৰি উৰি আহি য'ত মানে গুটিবিলাক পৰি থাকে মাটিত, তাতে গজি যায়। চাক কেনেকুৱা ডাঙৰ এটা শিমলুৰ বাগানৰ নিচিনা, বাগিচাৰ নিচিনা হৈ গৈছে। গোটেইটো খালি শিমলু আৰু শিমলু। এইবিলাকক কেইদিন আগত ফকলেন জেচিবি লগাই চব ওফৰাই পেলাই দিছে, কাৰণ শিমলুৰ কাম নাই। শিমলু বেছি বেয়া, মানে আমাৰ ৰিজাৰ্ভৰ কাৰণে বহুত বেয়া শিমলু। কোনটো? অঁ, চবেই চাই চিতি আহি আছে। এই হাতীটো চাই আছে, বনৰীয়া হাতীটো। লিপট আছে বোলে, আগত বাঘ দেখা পাইছে পাৰ্টি এটাই, জিপচিৰ পৰা কৈ গ'ল আমাক। লিপট বুলি কৈ গ'ল ন। নাহৰ ফুটুকি বাঘ আছে আগত, সিহঁতে চাই আহিছে। এতিয়া আমি গৈ দেখা পাওঁ নে নাই ঠিক নাই, কাৰণ ৱাইল্ড লাইফ এইটোতো জু নহয় ন। জুতহে দেখা পাব লগে লগে গৈ। ৱাইল্ড লাইফ কাৰণ জংঘলৰ ভিতৰত সোমাই যাব পাৰে। মই চেষ্টা কৰিছোঁ দেখুৱাবলৈ আপোনালোকক, তো গৈ আছোঁ লাহে লাহে। এইটো চাওক পহু এটা আমাক চাই একদম জংঘলৰ ভিতৰত সোমাই গ'ল। বোলা চাচোন আগত গৈ পাওঁনে নাই দেখা। আৰু এইখিনিলৈকে আহিলোঁ। ইয়াৰ পৰা গাড়ী এতিয়া ঘূৰাই নিব দিছে, কাৰণ বানপানী নহ'লেও ৰাস্তাবিলাক ধৰক বহুত ডেমেজ হৈ গৈছে, বনাব পৰা নাই। আৰু ইফালে এনেকৈ গ'লে মানে আমি আগত বাঘ চাক দেখা পাইছোঁ, ভিতৰত যোনটো কাঠনি আছিলে, ৰজা পুখুৰী হৈ যোনটো বাট যায়, সেই বাটটো এতিয়ালৈকে বনোৱা হোৱা নাই। নহ'লে ৰজা পুখুৰী সেইফালে গ'লে বহুতখিনি জীৱ জন্তু দেখাব পাৰিলোঁ হয়, কিন্তু এতিয়া কেইদিন পিছত খুলিব চাগে। এতিয়া আৰু ইয়াৰ পৰা গাড়ীকেইটা ঘূৰাই তেনেকৈ আকৌ ৰিটাৰ্ণ লৈ যাব লগা হৈছে। উপায় নাই, কেইদিন পিছত খুলিব। এতিয়া কহৰা এতিয়াও খোলা নাই, অগৰাদলি চাগে খোলা নাই। বুঢ়াপাহাৰ আৰু বাগুৰি ৰেঞ্জে খুলিছে, নহ'লে এইফালে গ'লে ৰজা পুখুৰী কেম্প পোৱা যায়। এতিয়া বনোৱা নাই এতিয়ালৈকে, ৰাস্তা তেনেকেই আছে। এইফালে ৰাস্তাটো বহুত ধুনীয়া লাগে, এইফালে গৈ বৰটোকোলাৰ বাঁহবিলাক দেখা যায়, বাঘো দেখা পায় তাত বহুত। এতিয়া যাব নোৱাৰি, ৰাস্তা এতিয়া বনোৱা নাই, আৰু চাগে 1 মাহমান পিছত খুলিব চাগে অলপ সোনকালে। আৰু ইয়াৰ পৰা এতিয়া আমি আকৌ ঘূৰি ৰিটাৰ্ণ গৈ আছোঁ, একেটা বাটেৰে আকৌ গৈ আছোঁ ৰিটাৰ্ণ। এতিয়া গৈ আকৌ ডুঙা কেম্প ফালে যাম। তথাপিও ভালেই লাগিছে, ইমান জীৱ জন্তু নাই, গাড়ীবিলাক বেছি চলি আছে, কাৰণ 2টা ৰেঞ্জ খুলিলে যে গাড়ী চলাচল বেছি হৈ আছে। জীৱ জন্তুবিলাক মানে এতিয়া ওচৰ নাচাপে, দূৰত দূৰত থাকে। আৰু 1 মাহ পিছৰ পৰা ভাল লাগিব, যেতিয়া গোটেইকেইটা ৰেঞ্জ খুলি দিব। 4টা ৰেঞ্জ যেতিয়া খোলা থাকিব, 4টা ৰেঞ্জ খোলাৰ পিছত গোটেই জীৱ জন্তুবিলাক মানে দেখা পাম। তেতিয়া গাড়ীবিলাক কমকৈ চলিব, সময় পাব। গেপিং থাকিলে মানে জীৱ জন্তুবিলাক বেছি ওলায়। এতিয়া জীৱ জন্তুবিলাক অলপ বহুত কম ক'বলৈ গ'লে, তথাপিও ভাল লাগিছে, কাৰণ আজি ৱাটাৰটো বহুত ধুনীয়া, এইবুলি বহুত ভাল লাগিল। এতিয়া ডুঙা কেম্পলৈ লাহে লাহে গৈ থাকোঁ, চাওক কি কি আকৌ জীৱ জন্তু দেখা পাওঁ। ফটো মাৰি লৈ গৈছে তো কালি আমাক ছিকিমৰ পৰা আহি স্ক্ৰীন লিখিব সেইটো, মানে কাজিৰঙাত কেনেকৈ ল'ৰাকেইটা থাকে, কেনেকৈ আৰু এইখিনি জেগাতে বেছিভাগ বাঘ দেখা পোৱা যায়। এই বিলত এতিয়া বহুত পানীবিলাক শুকালে পিছত যেতিয়া বাঘে পানী খাব আহে, এইবিলাক বনৰীয়া ৱাইল্ড বাফেলো, ডিয়াৰ, হাক ডিয়াৰবিলাক ইয়াত যেতিয়া পানী খাব আহে, বাঘো আহে ইয়াত, এইবিলাকত পানী খাই থাকে বাঘো। বহুত দিন দেখা পাইছোঁ আমি। এই জেগাটোৰ নাম কি আছিলে কাপোৰ? সাপেখাতি। অঁ, এইখিনিতে বেছি বাঘ দেখা পোৱা যায়।
এটাও পোৱা নাই আজি ওলাব আৰু শুকাব লাগিব অলপ মোৰ সৌন্দৰ্যকেইটাই ভাল লাগে প্ৰকৃতিক যোনটো সৌন্দৰ্য বহুত ধুনীয়া ৰজা পুখুৰী হৈ আহিলে আমি এইটো বাটেৰে আহিলে হয় এইফালে ঘূৰি একদম ভিতৰ দি ঘাঁহনিৰ ভিতৰ দি আহিলোঁ হয় খুব ভাল লাগিলে হয় কিন্তু এইটো খোলা নাই এতিয়া ৰাস্তাটো এতিয়ালৈকে বনোৱা নাই ডেমেজ হৈ আছে ৰাস্তাটো একমাহ পিছত চাগে এইটো হ'ব আৰু লাহে লাহে এইফালে আমি আহিলোঁ হয় এতিয়া মানে একেটা বাটতে আহিলোঁ ঘূৰি নহ'লে এইফালে আহিলোঁ হয় বহুত ধুনীয়া আছিলে এইফালে আহিলে বহুত কিবা দেখিব পাৰিলোঁ হয় আৰু এয়া লাহে লাহে গৈ থাকোঁ আৰু একেটা বাটতে এতিয়া উপায় নাই আৰু ন অহা মাহৰ পৰা ধুনীয়া লাগিব আহি আৰু আমাক লাষ্ট টাইমত বৰষুণেই পাই গ'ল বৰষুণত এতিয়া এনেকৈ গৈ আছোঁ সেই লাভিউ ৰিজৰ্টটো দেখাই যায় আমি যে কাঞ্চি পেঞ্চহঁতক লৈ যাওঁ লাভিউ ৰিজৰ্ট এই লাভিউ ৰিজৰ্ট দেখাই যায় ইয়াৰ পৰা আৰু গড়বিলাক তাতে আছে এয়া ঘাঁহ খাই আছে ধুনীয়াকৈ আৰু জিপচিবিলাক চব ত্ৰিপাল লগাই লৈছে নহ'লে টুৰিষ্টবিলাক চব তিতি যাব এনেতো বাৰু খোলাই থাকে এতিয়া আৰু লগাই লৈছে নহ'লে তিতিব আৰু বৰষুণত এইটো এটা বেলেগ ফিল লাগে বৰষুণ পৰি আছে জীপ চাফাৰী কৰি আছে এইটো মজাই বেলেগ চাওক পাইপাৰটো দি দিয়া এইয়া চাওক কি ভাল লাগিছে ন বৰষুণ পৰি আছে আৰু জীপ চাফাৰী কৰি আছোঁ মজাটোৱে বেলেগ বেলেগ মজা কৈছে নহয় আৰু চাওক ইয়া গড়বিলাক বৰষুণত তিতি ঘাঁহ খাই আছে ধুনীয়াকৈ এইফালে ডাঙৰ পহু এটা আছে আৰু মুখলদাৰ বৰষুণ খুব বৰষুণ হৈ আছে আকৌ ৱাইপাৰটো দি আছোঁ ক্লিয়াৰ নহয় নহয় চাওক বৰষুণ পৰি আছে কি ভাল লাগিছে বহুত ভাল লাগিছে বৰষুণ পৰি আছে মজা আৰু বৰষুণৰ ফিলটোৱে বেলেগ চাওক কি মজা লাগিছে বৰষুণত পানীবিলাক শুকালে বেছি ভাল লাগে তেতিয়া বনৰীয়া বহুত চৰাই চিৰিকটিবিলাক আহে বাহিৰৰ পৰিভ্ৰমী চৰাইবিলাক আহে বাহিৰৰ পৰা চাইবেৰিয়ান ডাক কিবা কিবি ধেৰ এনেকুৱা চৰাই আহে কি মজা লাগিছে বৰষুণত ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ কাজিৰঙা চাওক ওচৰতে ঘৰবিলাক মোবাইলত সৰু দেখা যায় বাৰু সেইয়া চাওক বহুতকেইটা গড় একেলগে ইয়াত গড়েই গড় চাৰিওফালে আৰু আমি এতিয়া আহিলোঁ ভিতৰৰ পৰা গৈ আৰু এটা ছাইডত গৈ আছোঁ আন ছাইডটো হ'ল এইটো আমি ডুঙা কেম্পত গৈ আছোঁ এতিয়া ডুঙা কেম্পৰ ছাইডটো ভিজিট কৰিম ভিজিট কৰি আৰু আমাৰ জীপ চাফাৰী শেষ হ'ব আৰু লাষ্ট এতিয়া আমি যাব লাগে ডুঙা কেম্পত আৰু বৰষুণ খুব বেছিকৈ দিছে এতিয়া জোৰকৈ দিছে বৰষুণ ষাঠি লৈ লৈছে তথাপিও ত্ৰিপালটো লগাব দিয়া নাই আৰু ডুঙা ছাইডটোত ভিজিট কৰিলোঁ কিন্তু পানীবিলাক এতিয়া শুকোৱা নাই ভালকৈ পাইপাৰটো দিয়া ভালকৈ পানীবিলাক শুকোৱা নাই এতিয়াও আৰু এইবিলাকতে যোৱা বছৰ মোৰ ভিডিঅ'ত পাইছে ইমান সহ গড় একেলগত মুক্তভাৱে বিচৰণ কৰি আছিলে কিন্তু এতিয়া পানী শুকোৱা নাই ভালকৈ পানী শুকোৱা নাই বুলি আৰু গড়বিলাক এতিয়া ওচৰত নাই দূৰে দূৰত আছে ডুঙা কেম্পত গৈ লাহে লাহে গৈ থাকোঁ ডুঙা কেম্পলৈ পানী শুকালেহে গড়বিলাক আহিব ইয়াত ন আছে চাগে আগত পাম চাগে গড় গৈ থাকোঁ এনেদৰে অঁ দূৰত আছে শুকান ঠাইবিলাকত আছে দূৰতে আছে ওচৰত নাই
ইয়াত ডিয়াৰ ধুনীয়াকৈ ঘাঁহ খাই আছে আৰু চৰাইবিলাক চাওক কিমান ধুনীয়াকৈ উৰি আছে, লগত বগলীও আছে। আৰু আহি আহি আমি ডুঙা কেম্প পাই গ'লোঁ আৰু ইয়াত অলপ টাইম ৰম, ধুনীয়াকৈ ফটো চটো মাৰিব। আৰু জেগাটো নতুনকৈ বনাই আছে, আগত যোনটো আছিলে ডুঙা কেম্প ভাঙি আকৌ বনালে, এতিয়া আকৌ নতুনকৈ কিবা কিবি বনাই আছে, দেখুৱাই আছোঁ আপোনালোকক। ভাল লাগে এইখিনি ডুঙা কেম্পত, বহুত মাছ দেখা পায় ইয়াত, লগত কাছও থাকে। ইয়াত চব লিখা আছে, কিমান চনত কিমান বানপানী হৈছিলে, কি হৈছিলে নহৈছিলে, গোটেইখিনি লিখা আছে। খুব ভাল লাগে আহি। আৰু গাড়ীটো পাৰ্কিং কৰি ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। প্ৰত্যেক গাড়ী ইয়াত আহি ৰখি কৰি আৰু ফটো চটো মাৰে কাজিৰঙাৰ স্মৃতি হিচাপে। বৰষুণ দিয়াৰ কাৰণে চব গাড়ীতে এনেকৈ ত্ৰিপাল লগাই লোৱা হ'ল, নহ'লে মানুহবিলাক তিতিব সেইবুলি। আৰু চাওক গোটেই জিপচিবিলাক তেনেকৈ ৰৈ আছে। আৰু ইয়াত মানে জেগাটো বহুত ধুনীয়া, আৰু ইয়াত অলপ টাইম মানুহে ফটো চটো মাৰে, ৰেষ্ট লয়। তেনেকুৱা আপোনাৰ ইউটাৰনেল টয়লেটৰ সুবিধা আছে মানুহৰ, সেইকাৰণে ইয়াত অলপ সুবিধা পায় বুলি মানুহবিলাক ৰখে। আৰু ইয়াত কাছ চায়, মাছ চায়, বহুত মাছ আছে, চিতল, বৰালি, ডাঙৰ ডাঙৰ মাছবিলাক আছে। আৰু ইয়াত মানে কিছুমান খোলা আছে, যেনেকুৱা হাতীৰ দাঁত, হাতীৰ মূৰ, আকৌ বনৰীয়া ম'হৰ শিঙি আছে ডাঙৰ, আকৌ হৰিণাৰ শিঙি চিঙি আছে ডাঙৰ ডাঙৰ। ইয়াতে মানে এইবিলাক মানুহে চাবলৈ থৈ দিছে। এইটো হ'ল হাতীৰ, আপোনাৰ এইটো হাতীৰ হয়, হাতীৰ মূৰ হয় এইটো খোলা। আৰু এইটো বনৰীয়া ম'হৰ চাক কিমান ডাঙৰ, বহুত ডাঙৰ ক'বলৈ গ'লে। আৰু এইটো হাতীৰ দাঁত চাক, হাতীৰ দাঁত কিমান ডাঙৰ থাকে এয়া চাক, এইটো হাতীৰ দাঁত হয়, এইটো হাতীৰ দাঁত। আৰু বনৰীয়া ম'হৰ, আৰু এইবিলাক হৰিণ হয়, ডিয়াৰ হক ডিয়াৰ, চাম ডিয়াৰ সেইবিলাকৰে হ'ব এইবিলাক শিঙিবিলাক। আৰু আমি যোৱা বছৰ আহিছিলোঁ, ইয়াত কিং কোব্ৰা সাপ দেখা পাইছিলোঁ এইখিনিতে। আৰু এইবিলাক গছৰ ডাল চাল পৰি থাকে, এইবিলাকত মানে আপোনাৰ এই কাছবিলাক ইয়াতে মানে উঠি থাকে এইবিলাকত, এই ডালবিলাকত। এতিয়া বৰ্তমান নাই, পানী শুকালে চাগে আহিব আকৌ। আৰু জেগাখিনি বহুতেই ধুনীয়া, কিমান ধুনীয়া জেগাখিনি, বহুত ধুনীয়া জেগা, বহুত মাছ ইয়াত, বহুত মাছ। মানে আপোনাৰ সেই ৰৈ থাকিলে নহয় একে জেগাত, চব মাছবিলাক মানে এনেকৈ জঁপিয়াই থাকে, আৰু ডাঙৰ ডাঙৰ চিতলবিলাক জঁপিয়াই থাকে অলপ পিছে পিছে, খুব ধুনীয়া। আৰু ভাল লাগে ইয়াত আহি খুব। মানুহে ফটো চটো মাৰি আছে, আৰু অলপ সময়ত ৰ'ব দিয়ে। আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক বৰ্ড দিয়া আছে, ক'ত কি হয় নহয় চব লিখা আছে, কিমান চনৰ কি হয় নহয় তেনেকৈ মানে লিখি দিছে। আৰু এইটো ডুঙা সুৰক্ষা শিবিৰ, ডুঙা কেম্প হয়, খুব ধুনীয়া। আৰু চাগেত লিখাই আছে ফ্লাড লেভেল, আপোনাৰ সেয়া চাওক ফ্লাড লেভেল 1988, 2017 চনত কিমানখিনি বানপানী হৈছিলে, এইটো স্কেল হয়। 2019ত কিমান হৈছিলে, 2024, 2020, 2012, 2004 স্কেল হয় এইটো বানপানী। 98ত চাওক ইমানখিনি হৈছিলে, 98ত বানপানী। আকৌ 2017ত হৈছিলে চাওক কিমান বানপানী হৈছিলে। এই বানপানীৰ মানে স্কেল হয় এইটো, ধুনীয়াকৈ বনোৱা আছে, কিমান চনত কিমান বানপানী হৈছিলে চববিলাক লিখা আছে। আৰু খুব ধুনীয়া জেগাখিনি, খুব চাবলগীয়া হয়। আৰু কাৰণ জীপ চাফাৰী কৰিলে বহুত টাইম লাগে ন, নহ'লেও 2 ঘণ্টা 2.5 ঘণ্টা সময় লাগে। মানে ইয়াত আৰু টয়লেটৰ ব্যৱস্থা আছে, ইয়াত মানুহ আহি অলপ টাইম ৰেষ্ট কৰে তেনেকুৱা। এই ডুঙা শিবিৰত, এইটো ডুঙা শিবিৰ। আৰু ইয়াৰ পৰা আকৌ এতিয়া আমি আমাৰ এতিয়া যাত্ৰাটো শেষ হ'বই চাফাৰী আজিৰ কাৰণে। এতিয়া আমি আকৌ উভতি গৈ থাকিম বাগৰি ষ্টনলৈ। কিমান ধুনীয়া জেগাখিনি,
এয়া নামটো কৈ দিয়ক দাদা আপোনাৰ কংকন দাস কংকন দাস আমাৰ বাগৰিৰ হয় ন বাগৰি ৰেঞ্জৰ আহিলে দাদাক লগ পাবই দাদাৰ জিপচি আছে চাফাৰী কৰা দাদাই লোকেল গাইড হয় খুব ধুনীয়াকৈ আপোনাক বুজাব খুব ধুনীয়াকৈ গাইড কৰিব আশা কৰোঁ দাদাক লগ পাব বাগৰিত আহিলে নিশ্চয় আৰু আমাৰ ইয়াৰ পাপ্পু আমি চবেই একেলগে লগ পাওঁ আমাৰ কথা বতৰা চলি থাকে আমাৰ কাজিৰঙাত বাগৰি বনাঞ্চলত হয় গোটেইকেইটা 4টা ৰেঞ্জ অগৰতলি কহৰা আমাৰ বাগৰি আৰু বুঢ়া পাহাৰ 4টা ৰেঞ্জতে লগ পাব গোটেইখিনিত আৰু খুব ধুনীয়া ডুঙা কেম্পখন সি আছে মাক পোৱালি গড় আমাক কেনেকৈ চাই আছে মাকে এইবিলাকে আকৌ বেয়া খেদে ন পোৱালিটো মাকৰ তলত সোমাই গ'ল একদম সৰু 3 মাহীয়া পোৱালি 3 মাহীয়া পোৱালি হয় কিমান সৰু আমাৰ ফালে চাই আছে গড়ে ডাইৰেক্ট চাই আছে এতিয়া এইফালে ঘূৰিছে এইখিনিত বহুত গড় থাকে পানী শুকালেহে দেখা যায় এই আছে পোৱালিটো একদম সৰু পিছফালে গৈ আছে কিমান ধুনীয়া লাগিছে কিমান কিউটি হয় এই আছে কিমান কিউট হয় পোৱালিটো এই আছে কিমান ভাল লাগিছে দেখি লাষ্ট টাইমত পোৱালিকেইটা কিবাহে লাগে দেখি ন যিমানখিনি পানীত মানে আছিলে সিমানখিনি আৰু কোলা হৈ আছে আকৌ চাই আছে ইয়াতে ঘাঁহ খাব ব'লা গৈ থাকো ভাল লাগিছে লাষ্ট টাইমটো এতিয়া আপোনালোকক দেখুৱাম মই উৰিয়াম গছ যোনবিলাক গছত বাঘে নখবিলাক ধাৰ কৰে চাবচোন কেনেকৈ মানে গছত মানে নখ ধাৰ কৰে যে চাব গছৰ একদম ছাল বাকলি ফালি দিয়ে ঢেকীয়াপতীয়া বাঘে গছত মানে এই উৰিয়াম গছত অনলি এটা গছে উৰিয়াম গছ সেইটো গছতে মানে নখ ধাৰ কৰে চিকাৰ কৰিব যেতিয়া যায় চিকাৰ কৰিব যেতিয়া যায় তেতিয়া মানে নখবিলাক বেছি জোঙা কৰে ধাৰ কৰে উৰিয়াম গছত আৰু গছটো মই এতিয়া দেখুৱাম আপোনালোকক চাব কেনেকুৱা হয় গছবিলাক আৰু সেই আগৰ গছটোতে আছে এইটো উৰিয়াম গছ হয় আৰু উৰিয়াম গছতে বাঘে নখবিলাক ধাৰ কৰে জোঙা কৰি লয় এইজোপা গছ হ'ল উৰিয়াম গছ এইজোপা গছ মানে নতুন নহয় এইবিলাক পুৰণাই হয় নতুনকৈ মানে এইবিলাক ধাৰ কৰা নাই নখ কেইদিনমান আগৰে হ'ব পুৰণা হ'ব এয়া এইটো হ'ল উৰিয়াম গছ আৰু চাক গছজোপাৰ পাতবিলাক কেনেকুৱা হয় এয়া চাক গছৰ পাত উৰিয়াম গছ ফলবিলাক চৰাই চিৰিকটিকে খাই সেই চাক সৰু সৰু ফলৰ নিচিনা লাগি আছে এইবিলাক গুটি গুটি এইবিলাক চৰাই চিৰিকটিকে খায় আৰু বাঘে এই উৰিয়াম গছতে নখবিলাক ধাৰ কৰে চাক এই তলৰ পৰা সেই ওপৰলৈকে চাক কিমান দীঘল থাকে তলত 2টা ভৰি ওপৰত 2টা ভৰি তেনেকৈ মানে নখবিলাক ধাৰ কৰে চাক ওপৰ নহ'লেও এইটো নহ'লেও 10 ফুটমান ওপৰ এটা বাঘ নহ'লেওতো 5 ফুটৰ ওপৰতে হয় দীঘল 5 ফুট 7 ফুটমান হৈ যায় কিন্তু সি যেতিয়া এনেকৈ একদম উঠি যায় গছত তেতিয়া চাক কিমানটো চাক ওপৰত গৈ পায় চাক নখবিলাক যে ধাৰ কৰে এইবিলাক নখবিলাক বহুত জোঙা কৰে আৰু দেখালোঁ আপোনালোকক উৰিয়াম গছ আৰু ব'লক এতিয়া গৈ থাকোঁ লাহে লাহে আৰু এই আছে চৰাই এটা নীলকণ্ঠ চৰাই বুলি কয় যে এইটো নীলকণ্ঠ চৰাই ইমান ধুনীয়া দেখাত আৰু এই চাক গড়বিলাক বহুত দূৰত মানে পানী শুকোৱা নাই বুলি দূৰতে আছে এতিয়া নামাতে আৰু ইফালে এটা আৰু বহুত চৰাই চিৰিকটি আছে মানে মোবাইলত ইমান ক্লিয়াৰ কি নাহে বাৰু আৰু আমাৰ আজি চাফাৰী ইয়াতে সমাপ্ত হ'ব আৰু আমি ঘূৰিবকৈ আহিলোঁ গোটেইটো এতিয়া আৰু লাহে লাহে এতিয়া আগবাঢ়িছোঁ আৰু গেটলৈ কাউণ্টাৰলৈ যাওঁ আৰু এতিয়া লাহে লাহে
কিমান ধুনীয়া লাগিছে পৰিৱেশটো এনেকৈ গেপিং লাগে ন গেপিং হ'লে জীৱ জন্তুবিলাক ওচৰ চাপে মানে গাড়ীৰ পিছত গাড়ী লাগি থাকিলে এইটোৰ নাম কি আছিলে এইটো উলিনাকি ষ্টক এইটো অসমীয়াত কনুৱা চৰাই বুলি কয় কনুৱা চৰাই ধুনীয়া দেখাত খাই আছে সি আৰু এইফালে আছে এটা বনৰীয়া গাহৰি এটা দেখুৱাই আছো আপোনালোকক এই আছে এইফালে আছে বনৰীয়া গাহৰি এটা ঘাঁহ খাই আছে এই আছে বনৰীয়া গাহৰি ডাঙৰ হয় বহুত ডাঙৰ বোলা ইয়া ঘাঁহ খাই আছে হাল্লা নকৰে আৰু আমি চাফাৰী কৰি ভিতৰত চাই কৰি আৰু ওলাই আহিলোঁ এতিয়া আৰু আমাৰ এইখন জিপচি হয় পাপুৱে চলায় ডিস্কভাৰী কাজিৰঙা নেশ্যনেল পাৰ্ক খুব ধুনীয়া কণ্ডিশ্যনৰ খুব ধুনীয়া গাড়ী আৰু আপোনালোকে কাজিৰঙাত চাফাৰী কৰিব আহিলে মোক কণ্টেক্ট কৰিলেই হ'ল আমি ধুনীয়াকৈ সুবিধা কৰি দিব পাৰিম আৰু পাপু আছে ললিত দা আছে সিহঁতৰ দুখন জিপচি আছে ধুনীয়া সুবিধা পাব আৰু মোক কণ্টেক্ট কৰিলেই হ'ল মই আপোনাক জনাই দিব পাৰিম এনেকৈ আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আশা কৰোঁ ভাল পাব আৰু এতিয়া ধুনীয়াকৈ বনাইছে ৱেষ্টাৰ্ণ ডান্সে চাৰিওফালে হাতীৰ চিনাৰীবিলাক দিছে খুব ধুনীয়াকৈ খুব ভাল লাগে চাওক এতিয়া মানুহ নাই ক'বলৈ গ'লে কিন্তু খুব ধুনীয়া লাগে আৰু খুব ভাল লাগে একদম নিৰিবিলি হৈ আছে এতিয়া ৰাতিপুৱা বহুত মানুহ আছিলে এতিয়া মানুহ ইমান নাই বাৰু মানুহ কমে সেয়া আৰু এটা চেল্ফি পইণ্ট হয় খুব ধুনীয়াকৈ বনাইছে আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আপোনালোকে চাব ধন্যবাদ